ধনৰ দেৱী হ'ল লক্ষ্মী দেৱী। জপ কৰিলে কি হ'ব, আমি যিকোনো কৰ্ম কৰিব যাওঁ আমি ব্যৰ্থতা হৈ আহিব নালাগে। কেনেকৈ চলি আছে, আমিতো ক'ৰবাত কাম কৰিব নাযাওঁ, জব কৰিব নাযাওঁ, ৰাতিপুৱা উঠি কেনে 7টা বজাত ধৰি নাযাওঁ। কোনোবাই যদি এই হৰি নাম 2 ঘণ্টা জপ কৰে ৰেগুলাৰ ৰাতিপুৱা উঠি আৰু 4টা নিয়ম পালন কৰে, তেওঁ য'তে যাব যি ক'ব সেইটোৱে হ'ব। আমি আহি পাই গ'লো হৰে কৃষ্ণ মন্দিৰ। এয়ে হ'ল হৰে কৃষ্ণ মন্দিৰৰ মূল গেট। ইয়াত ফুলেৰে সজোৱা আছে। সেইফালে আমি তাত মন্দিৰৰ ওপৰৰ ভাগত আমি এতিয়া যাম। আচলতে ইয়াতে কৃষ্ণৰ বিষয়ক শিক্ষা দিয়া। ইয়াতে চেণ্ডেল খুলি ল'লোঁ, এয়া খালী ভৰি চেণ্ডেল থৈছোঁ। ইয়াতে পইচা দিব লাগিব চেণ্ডেলৰ, গতিকে চেণ্ডেল ইয়াত থ'লোঁ। থৈ এতিয়া আমি যাওঁ মন্দিৰৰ ওপৰৰ ভাগলৈ আমি উঠি গৈ আছোঁ। ৱে টু টেম্পল ইয়াত লিখা আছে। ইয়াত উল্টাকৈ দেখিব চেল্ফি হৈ আছে। कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। দিছে কীৰ্তন কৰিছে, তেতিয়া তেওঁলোকৰ হৃদয়বিলাক লাহে লাহে পৰিষ্কাৰ হ'বলৈ ধৰিলে। যেতিয়া পৰিষ্কাৰ টোপনি মাৰি আছিলে, যেনেকৈ আমি টোপনি মাৰা এনেকুৱা আছে, আৰু এটা হ'ল জীয়াই থাকোঁতে আমি টোপনি মাৰি আছোঁ। তেতিয়া তেওঁলোকৰ টোপনি যেতিয়া ভাঙিলে, পিছত এই হৰি নামৰ নিচাটো ল'লে। এতিয়া হৰে কৃষ্ণ মহামন্ত্ৰ চাব বিদেশীবিলাকে প্ৰচাৰ কৰি আছে। সকলোতকৈ বেছি ভক্ত আছে ৰাছিয়াত, 10,000 আছে চাইনাত ডিভটি। তো এনেকৈ ভক্তবিলাক হৈ আছে, কাৰণ কলি যুগৰ ধৰ্ম হয় নাম সংকীৰ্তন। কলি যুগত আৰু কোনো গতি নাই। এইটো চৈতন্য মহাপ্ৰভু আছে আপোনাৰ ৰাইট চাইডত, তাৰ ওপৰত লিখা আছে হৰি নাম হৰি নাম কেৱলম কলো নাস্তেব 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 গতিৰে নাথা। নাস্তেব 3বাৰ চৈতন্য মহাপ্ৰভু নাস্তেব শব্দটো ব্যৱহাৰ কৰিছে। এই হৰি নামে ল'ব লাগিব। আমি জীয়াই থাকোঁতে আমি বহুতো পূজা কৰোঁ, লক্ষ্মী পূজা, সৰস্বতী পূজা, দুৰ্গা পূজা, এইবিলাক আমাৰ কালচাৰ, এইবিলাক আছে, এইটো থাকিবই। কিন্তু যেতিয়া মানুহ এজন মৃত্যু হয়, ৰাম ৰাম সত্যহে এইটো ব্যৱহাৰ কৰি কেনে শ্মশানত লৈ যোৱা হয়। ৰাম ৰাম সত্যহে কোনোবা কীৰ্তন কৰি লৈ যায়। তো জীয়াই থাকোঁতে যদি ৰাম ৰাম সত্যহে যদি আমি কৈ যাওঁ, আমাৰ জীৱন ছাকচেছ। ইমান আৰু ঘূৰি ফুৰি, ইমান আৰু গুৱাহাটী আহিলে হ'ল চিধা ৰাস্তা আছে, ইমান আৰু ঘূৰি ফুৰি গ'লে নিজৰ সময় লছ, তেল খৰচো আছে, চবফালে লছ। তো সেইকাৰণে যদি শ্ৰীকৃষ্ণক যদি আমি কেন্দ্ৰ কৰি যদি আমি ভক্তি জীৱন কৰোঁ, যেনেকৈ এটা গছত উদাহৰণ দিয়া আছে, গছত যদি আমি গুৰিত পানী দিওঁ, সকলোৱে ডাল পাত সকলোৱে পাই যায়। তেনেকৈ শ্ৰীকৃষ্ণ যদি ভক্তি কৰোঁ, সকলো দেৱ দেৱীবিলাক সুখী হৈ যায়। দেৱ দেৱীবিলাকৰ হাতত এনেকৈ এটা মালা দেখা পাব। দুৰ্গা দেৱীৰ হাতত আছে, সৰস্বতী দেৱীৰ হাতত আছে, এনেকৈ এটা মালা থাকিব, আৰু নিজৰ নিজৰ এটা অস্ত্ৰ আছে প্ৰটেকশ্যন দিয়াৰ কাৰণে। ইন্দ্ৰৰ এটা অস্ত্ৰ আছে, সকলো অস্ত্ৰ আছে, বাহন আছে। তেনেকৈ এটা দেৱ দেৱীবিলাকৰ হাতত এটা মালাও থাকে, যেতিয়া মূৰ্তিবিলাকত আমি দেখা পাওঁ। তো সেই তেওঁলোকে সেই হৰিনাম জপ কৰে। ব্ৰহ্মা 4খন তেওঁৰ মূৰ আছে, 4খন মূৰত তেওঁ হৰিনাম জপ কৰে। আৰু শিৱও তেওঁ চাব মালা জপ কৰি থাকে। ভাগৱতত ক্লাছ দিয়ে, পাৰ্বতী মাতাক শুনাই ভাগৱতত ক্লাছ। শিৱে পৰম বৈষ্ণৱ হয়। তো ব্ৰহ্মসংহিতাত লিখা আছে, লৰ্ড ব্ৰহ্মাই কৈছে, ঈশ্বৰ পৰমা কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণে কাৰণম। লৰ্ড ব্ৰহ্মাই কৈছে অনাদিৰাদি গোবিন্দ সৰ্বকাৰণে কাৰণম। তো সব কাৰণে কাৰণ লৰ্ড কৃষ্ণ। কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই একমাত্ৰ ভগৱান। সকলো আমাক হিন্দু ধৰ্মত ভগৱান বুলি এটা শব্দ আহি গ'লে, আমি দুৰ্গা মন্দিৰত গ'লে দুৰ্গাই ভগৱান, শিৱ মন্দিৰত গ'লে শিৱে ভগৱান, কিন্তু আৰু কৃষ্ণ মন্দিৰত গ'লে কৃষ্ণই ভগৱান। কিন্তু আমি বৈদিক শাস্ত্ৰত কিতাপত কি লিখা আছে সেইটো অধ্যয়ন কৰি কেনেহে আমি ক'ব লাগিব, নহ'লে আমাৰ ভুল হোৱাৰ চান্স থাকিব। তো আৰু অন্যান্য ধৰ্মত লৰ্ড যীশুখ্ৰীষ্ট আল্লাহ এটাই, কিন্তু আমাৰ সনাতন ধৰ্মতো এটাই হয়, কিন্তু ভগৱান শ্ৰীকৃষ্ণই বহুতো পোষ্ট দি গৈছে। আমাৰ মন্দিৰত চব পোষ্টবিলাক আছে, কোনোবাই হাউচ কিপিং, কোনোবাই মেনেজাৰ, কোনোবাই এইটো এনেকুৱা পোষ্ট দি গৈছে। তো শ্ৰীকৃষ্ণ হৈছে মেনেজাৰ, আৰু সকলো
এটা এটা ডিপাৰ্টমেণ্ট দি দিছে চলাবৰ কাৰণে। তো আমাৰো যেনেকৈ মেনেজাৰ আছে আমাৰ অফিচত, সকলো এটা পষ্ট দি গৈছে। মেনেজাৰে যি ক'ব আমাৰ এমপ্লয়াৰবিলাক সেইটোৱে কৰিব। তেনেকৈ এটা পষ্ট দি গৈছে, বিদ্যা দেৱী হ'ল সৰস্বতী দেৱী, লক্ষ্মী ধনৰ দেৱী হ'ল লক্ষ্মী দেৱী, এনেকৈ পষ্টবিলাক দি দিছে ভগৱানে চলাবৰ কাৰণে। বায়ু দেৱতা এটা ব্যক্তি হয়, এই পৃথিৱীটো এজন মাতা হয়, পৃথিৱী দেৱী, বায়ু, অগ্নি এইবিলাক এটা দেৱতা হয়। তো হৰে কৃষ্ণ। তো মোৰ লগত 108 বাৰ হৰি নামটো ক'ব, ভগৱান জগন্নাথ সুখী হ'ব। আৰু আপোনালোকে এটা কাৰ্ড দি দিয়া হ'ব, আপোনালোকে 10 মিনিট জপ কৰিব। জপ কৰিলে কি হ'ব, আমি যিকোনো কৰ্ম কৰিব যাওঁ আমি ব্যৰ্থতা হৈ আহিব নালাগে। আমাৰ এই মন্দিৰবিলাক কেনেকৈ চলি আছে, আমিতো ক'ৰবাত কাম কৰিব নাযাওঁ, জব কৰিব নাযাওঁ, ৰাতিপুৱা উঠি কেনে 7টা বজাত ধৰি নাযাওঁ। তো মন্দিৰবিলাক কেনেকৈ পৰিচালনা হৈ আছে, কৃষ্ণই চলাই আছে মেনেজমেণ্ট। তো আমি কোনোবাই যদি এই হৰি নাম 2 ঘণ্টা জপ কৰে ৰেগুলাৰ ৰাতিপুৱা উঠি আৰু 4টা নিয়ম পালন কৰে, তেওঁ য'তে যাব যি ক'ব সেইটোৱে হ'ব। এইবিলাক যে মন্দিৰবিলাক হৈছে, কোনোবাই ভক্তই তপস্যা কৰিছে বহুত বছৰ ধৰি। তপস্যা কৰাৰ পিছত ইয়াতে এটা এনেকুৱা মন্দিৰ হ'ব লাগে, এনেকৈ আমাৰ অসমত আমি এই হৰিনাম প্ৰচাৰ কৰিম। সেই ভক্তটোৰ হৃদয়ত এইটো মনোভাৱ আহিছিলে, তেতিয়াহে সেই বস্তুটো শতগুণটো সেই যিটো ভাবিছিলে সেইটো ইয়াতে গঢ়ি উঠিছে। ইয়াতে আমাৰ অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আছে, 50,000 ষ্টুডেণ্টৰ খোৱা লোৱা ব্যৱস্থা আছে, 30,000, 25,000, 20,000 এনেকৈ আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। এনেকৈ গাড়ী স্কুলত খোৱাবিলাক যায়। তো এইটো প্ৰজেক্টটো কোনোবা ছিনিয়ৰ ডিপুটিয়ে ভাবিছিলে, তো সেইটো গঢ়ি উঠিছে। কেনেকৈ সম্ভৱ হৈছে, আমাৰ এখন ঘৰ চলাওঁতে কিমান প্ৰব্লেম হৈ যায়, কাৰেণ্ট বিল দিব গ'লে পানীৰ বিল দিব নোৱাৰে, পানীৰ বিল দিব গ'লে এনেকৈ কিমান প্ৰব্লেম হয়। কিন্তু এইটো শুদ্ধ ভক্তই এইটো ভগৱান জগন্নাথক এইটো ভাবিছিলে, সেইকাৰণে এনেকৈ এটা প্ৰজেক্ট, এনেকৈ এটা মন্দিৰ গঢ়ি উঠিছে। এনেকৈ গঢ়ি উঠাৰ কাৰণে বহুত তপস্যাৰ দৰকাৰ আছে। তপস্যা কৰিলে এইটো ব্যথা নাযায়, এইটো তপস্যা কৰিলে এইটো হ'বই আৰু যি ক'ব। এতিয়া কোনোবাই যদি তপস্যা কৰে যে মই পানীৰে ওপৰেৰে খোজকাঢ়ি যাম, এনেকুৱা বহুত সাধু আছিলে, পানীৰ ওপৰত খোজকাঢ়ি যাম বুলি তপস্যা কৰে, বতাহত উৰিম বুলি তপস্যা কৰে। সেনেকৈ তপস্যা কৰিব নালাগে বুলি কৈছিল প্ৰভুপাদে। এতিয়া তপস্যা কৰি কেনে এটা সময় পাছ হৈ গ'ল, এতিয়া যদি পানীৰে ওপৰত যাব লাগে নৌকা বনাই কেনে গ'লেই হ'ল। আৰু যদি হনুমানৰ নিচিনা উৰিব বিচাৰে তেনেহ'লে বিমানবিলাক আছে, তাতে উৰিয়ে আছে, সেইটোতো ব্যথা সেইবিলাক তপস্যা। সেইকাৰণে সেইবিলাক তপস্যা মানুহক মানে মই ভগৱান বুলি ভাবি কেনে মানে পূজা কৰিব, সেইটো এনেকৈ ভাৱ লৈ কেনে তপস্যাবিলাক কৰা হয়। সেইকাৰণে সেইবিলাক তপস্যাবিলাক নকৰি কৃষ্ণৰ তপস্যা কৰিব লাগিব, য'ত কোনো কামনা বাসনা নাই যে কৃষ্ণক মই তপস্যা কৰিম, মই কোটিপতি হ'ম, সেইবিলাক কামনা বাসনা আমি কৃষ্ণক লাগিব। আৰু কোনোবাই যদি হৰি নামটো যদি কৰিব বিচাৰে, বহুতো বস্তু আহিব, যিটো নোখোজো সেইটো আহিব, যি খুজিব চববিলাক আহিব, কিন্তু সেইবিলাক আমি বাদ দি কেনে নাই, কৃষ্ণ প্ৰভু আপোনাকে লাগিব, মোৰ এইবিলাক মেটেৰিয়েল জগতৰ এইবিলাক বস্তু নালাগে। তেতিয়া কৃষ্ণ সন্তুষ্ট হ'ব, কৃষ্ণক পাই গ'লে আমাৰ জীৱন ছাকচেছ, যিটো আমাৰ জীৱনৰ উদ্দেশ্য, জীৱনৰ লক্ষ্য। তো হৰে কৃষ্ণ। তো মই বেছি নকৰোঁ, হৰিনাম জপ কৰোঁ আমি, 10 মিনিট লাগিব। তো মোলৈ সকলোৱে ক'ব জয় শ্ৰী কৃষ্ণ চৈতন্য, সকলোৱে ক'ব জয় শ্ৰী কৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈতা গদাধরা শিবাসাদি গৌর ভক্তবৃন্দ। তোমার হরে কৃষ্ণ মহামন্ত্র এবার কম, নেক্সটৰ পৰা আমি একেলগে 108 বাৰ এই হৰি নামটো কম, তেনেহ'লে আমাৰ এক মালা জপ হ'ব। তো হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। তোমরা সকলে কব হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। সকলে কব হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে
Hare Hare, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare.